বান্ধৱীসকল কি খবৰ সকলোৰে আশা কৰোঁ সকলোৱে ভালে কুশলে আছে ময়ো ভালে কুশলে আছোঁ আপোনালোকৰ কৃপা আৰু ভগৱানৰ আশীৰ্বাদত আজিৰ এই ভিডিঅ'টো কোনো আপোনালোকে মনোৰঞ্জন নাপায় পোনপ্ৰথমতে কৈ দিছোঁ আপোনালোকে এই ভিডিঅ'টোত কোনো মনোৰঞ্জন নাপায় কোনো কবিতা শুনিবলৈ নাপায় কোনো ঠাই দেখা নাপায় আসলতে এই ভিডিঅ'টোত এটা গুৰুত্বপূৰ্ণ বিষয় আজিৰ সমাজখনত যি ঘটি আছে তাৰ বিষয়ে এটা গুৰুত্বপূৰ্ণ বিষয় মই এই ভিডিঅ'টোত আলোচনা কৰিম বুলি আৰু নিজৰ মাজৰ পৰা আপোনালোকৰ মাজত নিজৰ অন্তৰৰ যিখিনি কথাই মোক আমনি কৰি আছিল এই কথাখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি এই ভিডিঅ'টো বনালোঁ চমিলা ৰহাংপি নামৰ 12 বছৰীয়া এজনী নাবালিকা বেয়া কাম কৰি ধৰ্ষণ কৰি জ্বলাই দিয়া হৈছে আসলতে আমি মানুহবোৰ বহুতকৈ অধম হৈ পৰিছোঁ মানুহক কোৱা হয় জীৱ শ্ৰেষ্ঠ বুলি কিন্তু ক'ত আমাৰ শ্ৰেষ্ঠতা ক'ত আমাৰ এই মানৱীয়তা অকমান নিজৰ তৃপ্তিৰ বাবে নিজে অকমান সময়ৰ বাবে তৃপ্তি লোৱাৰ বাবে সেই নাবালিকা চমিলা ৰহাংপি নামৰ সেই নাবালিকা 12 বছৰীয়া নাবালিকাজনীৰ জীৱন ধ্বংস কৰি পেলালে আপোনালোকে কি ক'ম আৰু ক'বলৈ একো ভাষাই নাই এজনী নাবালিকা 12 বছৰীয়া এজনী নাবালিকা এজনী কিশোৰী কি দুখ আছিল তাইৰ শুনামতে তাইক ঘৰৰ মানে আৰ্থিক অৱস্থা বেয়া বাবে তাইক এঘৰ মানুহৰ তাতে কাম কৰিবলৈ মানে ৰাখিছিল আৰু সেই মানুহ ঘৰৰ দুজন পাখণ্ড বাপেক আৰু পুতেক দুজনে ধৰ্ষণ কৰি জ্বলাই হত্যা কৰি পেলালে আৰু কিমান সহ্য কৰিম আমি কিমান হেশটেগ লিখিম কিমান আন্দোলন কৰিম কিমান হেশটেগ লিখিম কিমান সহ্য কৰিম আমাৰ মানুহবোৰৰ কিয় ইমান মাইণ্ডটো ইমান ল' কোৱালিটি হৈ গৈছে মই বুজি পোৱা নাই আৰু এয়াই প্ৰথম নহয় ইয়াৰ আগতো এনে বহু উদাহৰণ আছে ক'বলৈ গ'লে কিন্তু দোষীয়ে জানো উচিত শাস্তি পাইছে দোষীয়ে উচিত শাস্তি নাপায় বাবে ফাঁচি নাপায় বাবে এনেকুৱা ঘটনা হৈয়ে আছে আৰু হৈয়ে থাকিব আৰু এটা কথা আসলতে আমি মানুহবোৰ বৰ্তমান স্বাৰ্থৰ মাজত লুকাই আছো প্ৰত্যেকটো কথাত প্ৰত্যেকটো সময়ত প্ৰত্যেকটো সময় আমি কেৱল স্বাৰ্থৰ মাজতহে লুকাই আছো প্ৰত্যেকটো সময়তে আমি নিজৰ স্বাৰ্থটোৰ কথাহে ভাবো আনৰ কি হৈছে সি মৰি যাওক একো নাই আনৰ কৰোণা হৈছে সি মৰি যাওক একো নাই কৰোণাৰ কথাটো নকওঁৱেই আমাৰ বৰপেটাটো কেইটামান কেছ ওলাইছে পজিটিভ কেছ নাজানো কি বা হয় লকডাউনে পৰে নে কি হয় আৰু সেইটো হৈছে যোৱাবাৰো হৈছে এইবাৰো হৈছে সেইটোক আমি মানে যুদ্ধ কৰি সেই কৰোণাৰ এই সময়খিনি বেয়া সময়খিনিক আমি মানে যুদ্ধ কৰি শেষ কৰিব লাগিব কৰোণা শেষ হৈ যাব কিন্তু এই ধৰ্ষণ বলৎকাৰ এই বেয়া কামবোৰ কেতিয়া নোহোৱা হ'ব সত্য যুগত বেলেগ আছিল সত্য যুগত মানুহবোৰ এনেকুৱা নাছিল কিন্তু আজি কলি যুগ ক'বলৈ ভাষা নোহোৱা হৈ গৈছে কি ক'ম কি নক'ম নিজৰ মাজতে কথাবোৰে আমনি কৰি আছিল সেইবাবে এই ভিডিঅ'টো বনালোঁ কিছু কথা ভুলকৈও ক'ব পাৰোঁ আপোনালোকে ধৰি নাথাকিব আচলতে অসহ্য হৈ পৰিছোঁ মানুহবোৰৰ মেণ্টেলিটিবোৰ দেখি পশুতকৈও অধম হৈ গৈছে আজিৰ মানুহবোৰ পশুবোৰে বুজি পায় মানৱীয়তা তেওঁলোকৰ মাজত দেখা পোৱা যায় কিন্তু মানুহৰ মাজত নহয় কি ক'ম আৰু কিমান ঘটনা হ'ব আমি কিমান সহ্য কৰিম কিমান এনেধৰণে ভিডিঅ' বনাম
ইমান এনেধৰণে চিঞৰি চিঞৰি ক'ম যে এনেকুৱা ঘটনা আৰু হ'ব নালাগে। আমি যদি শুদ্ধ হ'ম বুলি ভাবোঁ এতিয়াও শুদ্ধ হ'ব পাৰোঁ, কিয় নোৱাৰোঁ? চেষ্টাৰ অসাধ্য একোৱেই নাই ক'বলৈ গ'লে। কিন্তু আমি শুদ্ধ নহওঁ, আমি পশুতকৈও অধম হৈ পৰিছোঁ। বেলেগে কয় নকওঁ, তাইৰ মৃত্যু যাতে উচিত তদন্ত হয়, যাতে তাই বুলিয়ে নহয় এই সমাজখনৰ যাতে কোনেও যাতে এনেকুৱা আৰু দ্বিতীয়বাৰ নহয় এই সমাজখনৰ লগত, কাৰোৰে লগত, এই সমাজখনৰ লগত তাই বুলিয়েই নহয় এই সমাজখনৰ লগত কাৰোৰে লগত যাতে এনেকুৱা নহয়। আৰু আশা ৰাখিছোঁ নাবালিকাজনীৰ যাতে মৃত্যুৰ উচিত তদন্ত হয়, দোষীয়ে যাতে উচিত শাস্তি পায়। শাস্তি বুলি নহয়, ডাইৰেক্ট ফাঁচি, সেয়াই কথা। শাস্তি দি লাভ নাই, শাস্তি দিলে আৰু 2 দিন পিছত, 6 মাহ পাছত, 1 মাহ পাছত তেতিয়াও হ'লেও ওলাই আহি তেওঁলোকে বেয়া কামটো কৰিবই। সেই মানুহবোৰৰ মেণ্টেলিটিটো এনেকুৱা যে কাক বেয়া কৰিব পাৰোঁ, এই ছোৱালীজনী ধুনীয়া, ঠিক কৰিব লাগিব, সেইবোৰ ধান্দাহে মগজুত থাকে। আৰু সেইবোৰ ধান্দাহে মগজুত থকাটো ভাল ন? খুব খং উঠিছে আচলতে আপোনালোকৰ। আপোনালোক কোৱা যোগ্য নহয় তহঁত। ইমান সৰু কণমানি নাবালিকা এজনীকো নেৰিলি। বাৰু যি কি নহওক, তাইৰ উচিত তদন্ত হ'ব লাগে, তাইৰ মৃত্যুৰ উচিত তদন্ত হ'ব লাগে, দোষীয়ে ফাঁচি পাব লাগে, উচিত তদন্ত হ'ব লাগে, ফাঁচি পাব লাগে। ফাঁচি মানে একদম মত, যাতে সেই বেয়া মানুহবোৰে আমাৰ মাজত আৰু জীয়াই থাকিব নোৱাৰে। ভগৱানে দিয়ক তেওঁলোকৰ মৃত্যুৰ পিছত তেওঁলোকক আৰু জন্ম দিয়ক এই পৃথিৱীত, কিন্তু ভাল মানুহ হিচাপে, বেয়া মানুহ হিচাপে নহয়। তেতিয়াহে সমাজখন, দেশখন, ৰাজ্যখন ধুনীয়া হ'ব। তাকে কামনা কৰিছোঁ। আৰু সকলোৱে সজাগ হৈ থাকক, সচেতন হৈ থাকক, ভয় নাখাব। কৰোণা যদিও আছে, নিজে যদি সজাগ হৈ থাকে, নিজে যদি সচেতন হৈ থাকে, কেতিয়াও আপোনাক কৰোণাই চুব নোৱাৰে। তো সকলোৱে ভালকৈ থাকক, ভালে কুশলে থাকক। ভগৱানে সকলোকে ভালে কুশলে ৰাখক, তাকে কামনা কৰিছোঁ। আৰু এটা কথা, নিউজ চেনেলবোৰে দেখাই থাকে যে আজি 4টা কেছ, আজি 4জন মৃত্যু হ'ল। আৰু মৃত্যু হোৱাটো দেখাই কিয় থাকে? মৃত্যু হোৱাটো দেখাইছে এইটো বেলেগ কথা, ভাল পোৱাটোও দেখাওক। কোনোবাইতো ভালো পাইছে, সেইবোৰ কিয় নিউজ নকৰে? মই ডাইৰেক্টলি কৈছোঁ, কোনো নিউজক ডাইৰেক্টলি মানে মই ক'ব যোৱা নাই, কোনো নিউজ চেনেলক মই ডাইৰেক্টলি ক'ব যোৱা নাই। যিমান নিউজ চেনেল আছে, নিউজ পৰ্টেল আছে, সকলোকে কৈছোঁ, যিখিনি পজিটিভ বাৰ্তা সেইখিনি আপোনালোকে ৰাইজৰ মাজত প্ৰেৰণ কৰাটো মই কৰ্তব্য বুলি ভাবোঁ আপোনালোকৰ। আৰু গণতন্ত্ৰৰ 4ৰ্থ স্তম্ভ বুলি কয় আপোনালোকক, গণতন্ত্ৰৰ 4ৰ্থ স্তম্ভ। তো আপোনালোকে ভুৱা নিউজ বা মানুহক শংকিত কৰা এনেকুৱা নিউজ নবনাব। যদি কোনোবাই ভাল পাইছে তাকো বনাওক। আৰু এই নিউজটো, সুমিলা ৰংপিৰ নিউজটো অতি সোনকালে টেলিকাষ্ট কৰক। কৰোণা বাদ দিয়ক, কৰোণা হৈ থাকিব, কৰোণা যিমান মৰি থাকিব, সেইটো ক'ব যোৱা নাই। মই কোৱা নাই যে কৰোণাৰ কাৰণে মানুহ মৰক, মই ডাইৰেক্টলি সেইটো কথা ক'ব যোৱা নাই। কৰোণাটো হৈয়ে আছে সমাজত, ৰাজ্যখনত বা দেশখনত, কিন্তু এনেকুৱা ঘটনাবোৰ কেতিয়া নোহোৱা হ'ব? দোষীয়ে কেতিয়া উচিত শাস্তি পাব বা ফাঁচি পাব? আপোনালোকে নিউজ চেনেলবোৰে এনেকুৱা নিউজবোৰ কৰিলেহে ৰাইজে গম পাব। সাধাৰণ মানুহেতো গমেই নাপায় কি হৈ আছে, কি হোৱা নাই। ময়ো ভালকৈ গম পোৱা নাছিলোঁ। ইউটিউবাৰবিলাকে দেখুৱাই আছে, বিকাশৰ তাত চালোঁ আৰু কোনোবাৰ তাত চালোঁ। ডিম্পুৱে সেইদিনা ফেচবুকত ষ্টেটাছ দিছে এটা, সেই ষ্টেটাছটো পঢ়ি অকণমান অনুমান কৰিলোঁ। ভালকৈ জানিবলৈ আজি বিকাশ চেত্ৰী আই লাভ ট্ৰেভেল এণ্ড ফুড, তাৰ ভিডিঅ' চালোঁ আৰু কোনোবাৰ ভিডিঅ' চালোঁ। তেনেকৈ কথাখিনি গম পালোঁ।
আৰু খুবেই দুখ লাগিল আচলতে কথাখিনি শুনি আৰু ভিডিঅ' নবনোৱাকৈ থাকিব নোৱাৰিলোঁ ভিডিঅ'টো এইভাবে বনাইছোঁ যাতে কোনো নাবালিকা বা কোনো নাৰী আমাৰ মাজৰ পৰা হেৰাই নাযায় এটা কথা শেষত কৈ থওঁ আমাৰ এই দেশখনক আমি ভাৰত মাতা বুলি কওঁ ভাৰত পিতা বুলি নকওঁ তেন্তে নাৰী জাতিটোক সন্মান কৰিবলৈ শিকক ধন্যবাদ